নমস্কাৰ। অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে বহুদিন অপেক্ষাৰ অন্তত আহিলে এটা বিশেষ ভাল খবৰ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমাৰ 1,17,000 অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আহিছে এটা বিশেষ ভাল খবৰ। অৰ্থাৎ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে দীৰ্ঘদিন ধৰি প্ৰায় 13 দিন ধৰি অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে নিজৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ধৰ্ণা ধৰি আহিছে বা তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। কিন্তু তাৰ লগতে ইমান দিন ধৰি যদিও আমাৰ অসম চৰকাৰ তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়ালৈকে যদি কোনো মাত মাতা নাই, কিন্তু আজি তেওঁলোকে মাত মাতিবলৈ বা তেওঁলোকে এই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ লগত আলোচনাত মিলিত হ'বলৈ বাধ্য হৈছে। CITU নেতৃত্বাধীন অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে বিগত 11 দিন ধৰি চলি থকা ধৰ্ণা, বিক্ষোভ ইত্যাদি অহা 19 অক্টোবৰ পৰ্যন্ত স্থগিত থাকিব যদিও অসহযোগ কাৰ্যসূচী অব্যাহত থাকিব। অৰ্থাৎ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে অংগনবাদী আঁচনিৰ সকলো কাম কাজৰ পৰা বিৰত থাকিব। সঞ্চালক মহিলা আৰু শিশু কল্যাণ বিভাগ অসম চৰকাৰৰ পৰা ৰাজ্যিক সন্থাৰ নেত্ৰীসকলক 19 অক্টোবৰত আলোচনালৈ নিমন্ত্ৰণ কৰা আনুষ্ঠানিক পত্ৰ পায় আৰু এই পত্ৰখনৰ দ্বাৰা এই পৰিপ্ৰেক্ষিতত সন্থাৰ দ্বাৰা ঘোষিত আন্দোলনৰ কাৰ্যসূচী আংশিক পৰিৱৰ্তন ঘটোৱা হৈছে বুলিও এই বিবৃতিযোগে সন্থাটোৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেয়াৰে জনাইছে। তদনুসৰি 16 অক্টোবৰত হ'ব লগা ৰাজ্যিক বিক্ষোভ কাৰ্যসূচীও বাতিল কৰা হৈছে। অৱশ্যে সংগঠনটোৱে স্পষ্টভাৱে যে 19 অক্টোবৰত সঞ্চালকৰ সৈতে হ'ব লগা আলোচনা সন্তোষজনক নহ'লে 25 অক্টোবৰত মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় গুৱাহাটীত ৰাজ্যিক মহাবিক্ষোভৰ সংগঠিত কৰা হ'ব আৰু ধাৰাবাহিক আন্দোলনৰ পুনৰ আৰম্ভ হ'ব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। অৰ্থাৎ 19 অক্টোবৰত যি সঞ্চালকৰ লগত যি বৈঠক আছে, সেই বৈঠকত যদি অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দাবীসমূহ সম্পূৰ্ণৰূপে মানি লোৱা নহয়, তেনেহ'লে 25 অক্টোবৰৰ পৰা মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় বিশেষ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি তেওঁলোকে মত পোষণ কৰিছে। তো বাইদেউসকল, আপোনালোকে নিশ্চয় বুজি পাইছে। তো আমি আশা ৰাখিছোঁ যে 19 অক্টোবৰত যি সঞ্চালকৰ লগত যি বৈঠক আছে, সেই বৈঠকত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি পাব আৰু বাকী যি দাবীসমূহ আছে সেই দাবীসমূহ মানি ল'ব বুলি আমি আশা ৰাখিলোঁ। তো বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকৰ দৰমহা অতি শীঘ্ৰেই বৃদ্ধি পাব আৰু আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰ বাবে আছে বাইদেউসকল, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব। তো বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে।